নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আৰিফ ভিডিঅ' নামৰ এটা অসমীয়া দিছিলে। তো গাইজ আজি মই আপোনালোকৰ ওচৰত আনিছোঁ যে ফেচবুক, হোৱাটছআপ, টুইটাৰত এটা মেছেজ এটা এনেকুৱা ভাইৰেল হৈছে যি বস্তুটো আজি মই আপোনালোকক ক'ম। তো গাইজ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ চাওক, ইণ্ডিয়ান আৰ্মিৰ যোনটো হেৰি হয় না, ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এটা টুইটাৰত এটা মেছেজ আহিছে যে তো তাত তেওঁলোকে লিখিছে যি আমি হোৱাটছআপ ব্যৱহাৰ কৰোঁ সেই হোৱাটছআপত +86 নাম্বাৰ যোনটো চাইনাৰ হয়, তেনেকৈ আমাৰ 91 আমি আমাৰ নম্বৰ আগত যেনেকৈ 91 লাগে তেনেকৈ চাইনাৰ নম্বৰ আগত +86 লাগে। তো গাইজ এই আমাৰ গ্ৰুপবিলাকত যিবিলাক চাইনিজ হেকাৰ হয়, তো এই চাইনিজ হেকাৰবোৰে কি কৰিছে, আমাৰ ইণ্ডিয়ান যিবিলাক আমাৰ কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰা হয় আমাৰ হোৱাটছআপ বা ফেচবুক, আমাৰ হোৱাটছআপত যি তেওঁলোকে চাইনিজ হেকাৰবোৰে কি কৰিছে, তাৰপৰা কিছুমান ইনফৰমেশ্যন লৈ পেলাই আমাৰ দেশখনক কিবা কিবি এটেক কৰিবলৈ ভাবি আছে। তো গাইজ আপোনালোকে যিসকল মই মেইনকৈ কৈছোঁ, যিবিলাক আমাৰ হোৱাটছআপৰ কিছুমান গ্ৰুপ আছে, তো এডমিনবিলাকক মই বিশেষ কৈছোঁ, আপোনালোকৰ গ্ৰুপটোত চকু দিয়ক, চাওক ইয়াত কিবা +86 থকা কিমান নম্বৰ আছে নেকি। যদি আছে আপোনালোকে ৰিপৰ্ট কৰা উলিয়াই দিয়ক, কাৰণ আমি এজন দেশৰ নাগৰিক হিচাপে ভাৰত দেশৰ নাগৰিক হিচাপে আমাৰ এইটো কৰ্তব্য হয় যে আমি ভাৰতৰ পৰা কাচৰা হাতানা, মানে তাৰ কথা হৈছে যাতে মানে আপোনালোকে আমাৰ দেশখনক আমাৰ সকলোৱে আমাৰ কৰ্তব্য হয় যে আমি দেশখন কেনেকৈ ভালে ৰাখিব পাৰোঁ, কোনো আমাক এটেক কৰিব নোৱাৰে। তো গাইজ তাৰ কাৰণে আপোনালোকে চাওক, আপোনালোকে সকলোৱে মোবাইলত চেক কৰক +86 এই নাম্বাৰৰ যদি কিবা নম্বৰ আছে এতিয়া আপোনালোকে ৰিপৰ্ট কৰক, সেই নাম্বাৰটো ডিলিট কৰি দিয়ক। তো গাইজ এই ভিডিঅ'টো ব'লক মই আপোনালোকৰ মোবাইলত যিটো মেছেজ সহ আমাক ইণ্ডিয়ান আৰ্মিয়ে দিছিলে, তো গাইজ সেই ইনফৰমেশ্যনটো আপোনালোকক মই দেখাই দিছোঁ। তো গাইজ আপোনালোকে যদি আমাৰ এনেকুৱা ইনফৰমেশ্যনৰ ভিডিঅ' অৰ্থাৎ কিবা টেকনিকেল ফান উইথ ব্লগিং কিছুমান যদি ভিডিঅ' চাই থাকিবলৈ মন আছে, তো প্লিজ ছাবস্ক্ৰাইব কৰক আমাৰ আৰিফ ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো, আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰিব, কাৰণ মই আপোনালোকৰ মাজত এনেকুৱা দৈনন্দিন জীৱনত কিছুমান লাগতিয়াল তথ্য আপোনালোকৰ মাজত লৈ থাকোঁ। যদি আপোনালোকে মিছ নকৰোঁ বুলি ভাবিছে, তো গাইজ প্লিজ হিট দ্য বেল আইকন এণ্ড হিট দ্য ছাবস্ক্ৰাইব বাটন। তো গাইজ দেৰি নকৰি ব'লক আমি মোবাইলটো খোলা কৰোঁ। এইখিনিতে মই আপোনালোকক ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিটো ভিডিঅ' আহিছিলে, যি ভিডিঅ'টোত দেখুওৱা হৈছে যে সেই ভিডিঅ'টো মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। তো গাইজ ব'লকচোন ভিডিঅ'টো use all kinds of platforms The Chinese use all kinds of platforms to penetrate your digital world. WhatsApp groups are a new way of penetrating into your system. Chinese numbers starting with +86 barge into your groups and start extracting all the data. Start checking your groups and do regular audits. All contacts in the group should be saved by their names. Scrutinize the unknown numbers constantly. If you change your mobile number, inform the group admin. Destroy the SIM card if you change your number and delete the WhatsApp on that number. Be alert, be safe. তো গাইজ আপোনালোকৰ যদি টুইটাৰ একাউণ্ট আছে, তো আপুনি টুইটাৰটো অন কৰক। অন কৰাৰ লগে লগে আপুনি এই চাৰ্চ বাৰডালত গৈ পেলাই চাৰ্চ কৰক ইণ্ডিয়ান আৰ্মি বুলি। ইণ্ডিয়ান আৰ্মি বুলি যেতিয়া আপুনি চাৰ্চ কৰিব, এইটো যি দেখিছে ADGPI ইণ্ডিয়ান আৰ্মি। তো গাইজ আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি অলপ তললৈ যাওক। তললৈ যোৱাৰ পাছত আপুনি এই যিটো দেখিছে নিউজ, তো গাইজ এই নিউজটো 3 দিন হৈছে নেকি আপডেট দিয়া। তো গাইজ তেওঁলোকে ইয়াত এইবিলাক লিখিছে যে কিছুমান চাইনিজ হেকাৰে কি কৰিছে, আমাৰ হোৱাটছআপটো তেওঁলোকৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আমাৰ পৰা কিছুমান তথ্য তেওঁলোকে লৈ আছে, আৰু যাৰ পৰা আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তো গাইজ আপোনালোকে এটা বস্তু সদায় মন কৰক, আপোনালোকৰ হোৱাটছআপত 86 নাম্বাৰ আছে। তো গাইজ সেই নাম্বাৰ আপুনি ৰিপৰ্ট কৰক বা ডিলিট কৰি দিয়ক। তো গাইজ আজি মই এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকে কেতিয়াও থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ পৰা এপছ ডাউনলোড নকৰিব, কাৰণ এইবিলাকত চাইনাৰ এপছ বেছিকৈ থাকে। তো গাইজ তাত আপোনালোকৰ মোবাইলটো হেক হৈ যাব পাৰে, আৰু তাৰ ফলত আপুনি কিছুমান বিপদৰ সন্মুখীন হ'ব পাৰে। তো গাইজ কি ধৰণে আপুনি সন্মুখীন হ'ব পাৰিব। তো গাইজ আপুনি এটা কথা কেতিয়াবা মন কৰিছেনে, যেতিয়া আপুনি কোনো থাৰ্ড পাৰ্টি বা কিছুমান এপ্লিকেশ্যন ডাউনলোড কৰে, যেতিয়া ইনষ্টল কৰে আপুনি আপোনাৰ মোবাইলত, আপুনি নেক্সট এলাউ কৰি পেলাই আপুনি ইনষ্টল কৰি থৈ দিয়ে। তো গাইজ আপুনি সদায় ইনষ্টল কৰাৰ আগত এটা বস্তু লক্ষ্য কৰিব যে তাত এনেকুৱা কিছুমান তথ্য লিখা থাকে যিবিলাক কিছুমান আমাৰ মোবাইলটো যদি হেক হৈ যায় কি হ'ব পাৰে আপুনি জানেনে। তো গাইজ তাত তেওঁলোকে যদি আমাৰ মোবাইলটো যদি হেক হৈ যায়, তো গাইজ আমাৰ পৰা কেমেৰা সহায়ত কিবা চাউণ্ডৰ সহায়ত আমাৰ পৰা তথ্যসমূহ হেক কৰি তেওঁলোকে লৈ যাব পাৰে। তো গাইজ বি কেয়াৰফুল, সদায় কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বা এপছ ডাউনলোড নকৰিব। এনেকুৱা বহুত এপছ আছে, কিন্তু মই এতিয়া
বাধ্যত পৰি এই কথাখিনি ক'ব নোৱাৰোঁ যে কোনবিলাক এপছ তো গাইজ, কাৰণ কপিৰাইট ষ্ট্ৰাইক আহি যাব এই বস্তুটো কথা কোনবিলাক এপছ। তো গাইজ প্লিজ এটা কথা মনত ৰাখিব, সদায় থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ডাউনলোড কৰিব আৰু এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ আমি ইণ্ডিয়ান মানে আমি ভাৰতীয় মানুহৰ বাবে আমাৰ এইটো কৰ্তব্য হয় যেন আমি এইটো শ্বেয়াৰ কৰিলে। তো গাইজ আজিলৈ ইমান। আপোনালোকে যদি আমাৰ এই আজিৰ বিশেষ ভিডিঅ'টো ভাল পালে তেন্তে হ'লে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু কেনে লাগিল তলত কমেণ্ট কৰিব আৰু বেলেগে জানিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ মই আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকোঁ।